নমস্কাৰ বন্ধুসকল। এইটো ভিডিঅ'ত আমি এবাৰ কিছুমান নিউট্ৰিয়েণ্টছৰ কথা পাতিম। নিউট্ৰিয়েণ্টছ বুলি ক'ব গ'লে আমাৰ গাত ভিটামিন আৰু মিনাৰেল কিছুমান লাগে। ডেইলি আমাক কিমানখিনি ভিটামিন লাগে বা কিমানখিনি মিনাৰেল লাগে সেইটো কথা ইয়াতে নাপাতোঁ আমি, কিন্তু কিছুমান ভিটামিন বা কিছুমান মিনাৰেল গাত আমাৰ যেতিয়া কমিব ধৰে তেতিয়া কিছুমান বেমাৰে আমাক আগুৰি ধৰিব পাৰে। কোনটো ভিটামিন কমিছে সেইটো আমাক বডিয়ে ছিগনেল দিয়ে, আৰু সেই ছিগনেলবোৰ যদি আমি ধৰিব পাৰোঁ, আমি কিছুমান খাদ্য হয়তো এক্সট্ৰাকৈ খাব লাগিব, নাইবা কিছুমান খাদ্য বাদ দিব লাগিব। তেনেকৈ আমি ভিটামিন আৰু মিনাৰেলবোৰ বেলেঞ্চ কৰিব পাৰোঁ আমাৰ বডিত। ইয়াতে গোটেই ভিটামিন বা গোটেই মিনাৰেলৰ কথা নাপাতোঁ, কেইটামানহে খালি ভিটামিন মিনাৰেলৰ কথা পাতিম। প্ৰথমতে চাওঁ যে আমাৰ যদি খোজকাঢ়োঁতে নাইবা উঠোঁতে বহোঁতে ভৰিত যদি কিছুমান চাউণ্ড ওলায়, কটকট চাউণ্ড ওলাব ধৰে, নাইবা হাতৰ যিটো কিলাকণি আছে কিলাকণিতো যদি কিছুমান চাউণ্ড ওলাব ধৰে, তেতিয়া আমি গম পাম যে আমাৰ বডিত কেলছিয়াম কমি আছে। কেলছিয়াম আমাৰ ভাল দাঁতৰ কাৰণে লাগে, বা ভাল হাড্ডিবোৰ যাতে আমাৰ ভাল হয় তাৰ কাৰণে আমাক কেলছিয়াম লাগে। আৰু আজিকালি দেখা গৈছে যে প্ৰায় মানুহৰে আৰ্থৰাইটিছ হয়। আৰ্থৰাইটিছ হ'ল যেতিয়া কেলছিয়াম একদমেই কমি যায় বডিত, তেতিয়া আৰ্থৰাইটিছ হ'ব ধৰে, য'ত আঁঠুৰ বিষ হোৱা আৰম্ভ কৰে। যদি কেলছিয়াম কম থাকে দাঁত আমাৰ বেয়া হ'ব ধৰে, আৰু পিঠিৰো বিষ হোৱা আৰম্ভ কৰে। আমি কি কৰিব পাৰোঁ? ডেইলি আমি গাখীৰ খাব পাৰোঁ, কাৰণ গাখীৰত কেলছিয়াম থাকে। দৈ খাব পাৰোঁ, দৈত কেলছিয়াম থাকে। পনীৰতো বহুতখিনি কেলছিয়াম থাকে। চীজ খাব পাৰোঁ, আৰু পিনাট বাটাৰো পায়। পিনাট বাটাৰ খালেও তাতে ভাল কেলছিয়ামে থাকে। আৰু লগতে কিছুমান ছাপ্লিমেণ্ট ল'ব পাৰোঁ, য'ত কেলছিয়াম আৰু ভিটামিন D3 থাকে। ভিটামিন D3 কি কৰে? কেলছিয়ামটো আমাৰ গাত এবজৰ্ব কৰাৰ কাৰণে, মানে বডিটোৱে যাতে কেলছিয়ামটো ল'ব পাৰে তাৰ কাৰণে ভিটামিন D3য়ে সহায় কৰে। নেক্সট, যদি আমি ব্ৰাছ কৰাৰ টাইমত যদি এনেকুৱা কিছুমান তেজ ওলাব ধৰে, নাইবা কিবা ফল মূল খালে দাঁতৰ গুৰিৰ পৰাই তেজ ওলায়, আৰু নাইবা জিভাত কিছুমান যদি আলচাৰ হয়, তেতিয়া আমি গম পাম যে আমাৰ গাত ভিটামিন C কমিছে। দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাটো আজিকালি সাধাৰণতে বহুত মানুহৰ তাতে দেখা পোৱা যায়, আৰু বহুত মানুহে এইটো অৱহেলা কৰে। যদি ভিটামিন C কমি যায় এটা লেভেলত, কি হয়, যিটো আমাৰ হাৰ্টৰ যিবোৰ আমাৰ নাৰ্ভ আছে, সেই নাৰ্ভতো ব্লিডিং হোৱাৰ চান্স থাকে। সেইকাৰণে যদি আমাৰ ভিটামিন C গাত কমিব ধৰে, তাৰ কাৰণে পিছত কি হ'ব পাৰে? হাৰ্টৰ প্ৰব্লেমো হ'ব পাৰে লাইফত। তো তাৰ কাৰণে আমি অলপ আগতীয়াকৈ চিন্তা কৰিব লাগে। তাৰ চলিউশ্যন কি হ'ল? আমি আমলখি খাব পাৰোঁ। আমলখি হয়তো জুচো খাব পাৰোঁ, নাইবা আমলখি পাউডাৰ, আমলখি টেবলেট, আমলখিৰ আচাৰো পায়, আমলখিৰ কিছুমান চকলেটো পায়। তো আমি সেই তেনেকৈ আমলখি খাব পাৰোঁ, কমলা খাব পাৰোঁ। নেমু টেঙাটো বহুত ভাল, ভিটামিন C থাকে। যিমানবোৰ টেঙা ফল মূল থাকে তাতে ভিটামিন C থাকে। মধুৰিআমতো ভাল ভিটামিন C থাকে, আৰু কেপচিকামতো ভিটামিন C থাকে। নেক্সট, বহুতৰে দেখা যায় যে নখবোৰ খুব সহজে ভাঙিব ধৰে। ছোৱালী মানুহবোৰতে দেখা যায় নখবোৰ দীঘল কৰে, অলপ দীঘল হোৱাৰ পিছতে বহুত সহজে ভাঙি যায়। নাইবা হাতৰ যিবোৰ নখৰ ওচৰত ছাল যাব ধৰে। নৰ্মেলি আমি ভাবোঁ যে ছাল গৈছে, এইটো একো এটা ডাঙৰ কথা নহয়, কিন্তু ছাল যেতিয়া যায় তেতিয়াও কোনোবা এটা ভিটামিন বা মিনাৰেল আমাৰ গাত কমি আছে। যদি চুলিবোৰ বহুত ৰাফ হয় বা বহুত ড্ৰাই হয়, তেতিয়া আমি গম পাম যে আমাৰ গাত বায়'টিন কমিছে। বায়'টিন কি হয়? বেছিভাগ কেঁচা কণী যদি খোৱা যায়, কেঁচা কণীত এটা চেলমনেলা বুলি এটা বস্তু এটা থাকে, যিটোৰ কাৰণে আমাৰ পেটত অলপ গণ্ডগোল কৰে, পেটটো বেয়া লগাব ধৰে। পেটত কিছুমান ভাল বেক্টেৰিয়া থাকে, সেই ভাল বেক্টেৰিয়াবোৰে বায়'টিন প্ৰডিউচ কৰে। তো ভাল বেক্টেৰিয়াবোৰ যদি মৰি যায় বা ভাল বেক্টেৰিয়াবোৰ যদি কমি যায়, তেতিয়া বায়'টিন ভালকৈ ফৰ্ম নহয়। বায়'টিনটো আমাৰ পেটৰ যিবোৰ ইণ্টেষ্টাইন থাকে, যিটো চিধা ভাষাত ক'ব গ'লে যিবোৰ নাড়ী থাকে, নাড়ীৰ ভিতৰত কিছুমান ভাল বেক্টেৰিয়া থাকে, তাতে বায়'টিনটো ফৰ্ম হয়। তো যেতিয়াই আমাৰ পেটত ধৰক বেলেঞ্চ নাথাকে, ইমবেলেঞ্চ হৈ যায়, তেতিয়া বেক্টেৰিয়াবোৰে ভাল বায়'টিনবোৰ প্ৰডিউচ নকৰে, যাৰ কাৰণে যিবোৰ নখ ধৰক ঢিলা, মানে সহজতে ভাঙিব ধৰে, বা চুলি বিৰাট ৰাফ হৈ যায়, সেইবোৰ দেখিব পাওঁ আমি। তাৰ চলিউশ্যন কি? প্ৰ'বায়'টিক্স ফুড খাব লাগে। প্ৰ'বায়'টিক্স মানে হ'ল যিবোৰত ভাল বেক্টেৰিয়া থাকে, যেনেকুৱা আপোনাৰ দৈ খাব পাৰে। দৈত 1 চামুচ যদি
গুড় দিয়ে ৰাতিপুৱা 1 চামুচ গুড় আৰু দৈ যদি খায় তেতিয়াহ'লে প্ৰ'বায়'টিক ফুড হয়, সেইটো হয় এটা প্ৰ'বায়'টিক্স মানে আপোনাৰ ভাল বেক্টেৰিয়াবোৰ বাঢ়ে। নাইবা আচাৰ খাব পাৰে আৰু এপল চিডাৰ সেইটো কিনিব পায়, এয়া খালেও আপোনাৰ প্ৰ'বায়'টিকটো বাঢ়ে। যদি নখত কেতিয়াবা এনেকুৱা বগা দাগ পৰে, আৰু বেছিভাগ এইটো বগা দাগ তেতিয়া দেখা পায় যেতিয়া ময়দাৰে বনোৱা কিছুমান কেক বা পেষ্ট্ৰি খায় বা ময়দাৰে বনোৱা যিকোনো ধৰণৰ বস্তু যদি কোনোবা খাব ধৰে, তেতিয়া নখত তেনেকুৱা ধৰণৰ বগা দাগ দেখা পোৱা যায়। আৰু সেইটো হ'ল জিংক কমিলে। জিংক পুৰুষৰ যিটো টেষ্টষ্টেৰন লেভেল থাকে, জিংক মানে লাগে মেইনলি। আৰু যদি জিংক কম থাকে গাত, তেতিয়া পুৰুষৰ টেষ্টষ্টেৰন লেভেলটো কম থাকে, দাড়ি গজোতে সময় লাগে বা দাড়ি খুব কমকৈ গজে, বা যিবোৰ মাচল থাকে, মাংস সেইবোৰ বহুত কমকৈ থাকে আৰু বহুত ভাগৰুৱা অনুভৱ কৰে। মহিলাৰ তাতে কি হয়, যিটো বেবী ফৰ্ম হয়, বেবী ফৰ্ম হওঁতেও তাতে অলপ প্ৰব্লেম দেখা যায়। তো চলিউশ্যনটো কি, আমি ময়দাৰে বনোৱা যিবোৰ বস্তু আছে, কেক পেষ্ট্ৰি, এইবোৰ আমি এভইড কৰিব লাগে, আমি বন্ধ কৰিব লাগে। আৰু যেনেকুৱা এইবোৰ বাদাম পোৱা যায়, আলমণ্ডছ বা কাজু বাদাম, তেনেকুৱা ধৰণৰ বাদামছবোৰ খোৱা আৰম্ভ কৰিব লাগে। দালি খাব লাগে, বা কিছুমান মাহজাতীয় বস্তু যিবোৰ থাকে সেইবোৰ আমি খোৱাটো বঢ়াব লাগে। যদি ভৰিৰ গেৰুৱাবোৰ ফাটিব ধৰে, নাইবা চকু বহুত ৰঙা হৈ থাকে, নাইবা ওঠৰ ওচৰত এনেকুৱা আলচাৰ দেখা যায়, নাইবা ওঠৰ কাষত এনেকুৱা ফাটিব ধৰে, তেতিয়া ভিটামিন B2 ডেফিচিয়েঞ্চি হ'লে তেনেকুৱা ধৰণৰ বস্তুবোৰ দেখা দিয়ে। যদি নখত এনেকুৱা মটীয়া ৰঙৰ আঁচ কিছুমান দেখা যায়, নাইবা চকু কিছুমান যিটো আমি কওঁ কেৰা থকা বুলি কয়, কেৰা চকু থাকে, সেইটো ভিটামিন B1 ডেফিচিয়েঞ্চিৰ কাৰণে হয়। আৰু যদি নখত তেনেকুৱা চিধা আঁচ মানে ডাইৰেক্ট লাইন দেখা যায় কিছুমান, তেতিয়া সেইটো ভিটামিন B12ৰ কাৰণে হয়। যদি মুখৰ ওচৰত, নাকৰ ওচৰত বা গালত এনেকুৱা কিছুমান ৰঙা ফুটফুটীয়া কিছুমান দাগ দেখা পোৱা যায়, তেতিয়া ভিটামিন B6ৰ ডেফিচিয়েঞ্চিৰ কাৰণে হয়। ভিটামিন B6ৰ কাৰণে স্কিনৰ প্ৰব্লেম হ'ব পাৰে, হেয়াৰৰ প্ৰব্লেম হ'ব পাৰে, নাইবা ডাইজেশ্যনৰো কিছুমান প্ৰব্লেম হ'ব পাৰে। বি ভিটামিন যাৰ কম থাকে, তেনেকুৱা মানুহৰ পিঠিৰ বিষ থাকে, গাৰ বিষ থাকে, নাইবা বহুত এংজাইটি থাকে, মানে ভয় ভাৱ থাকে, আৰু ডিপ্ৰেশ্যন থাকে। বি ভিটামিন মেইনলি কিহৰ কাৰণে হয়, বহুতে ধৰক খোৱাটো ঠিক নাৰাখে, পিজ্জা খায় বা পকৰি, চিঙৰা, বাৰ্গাৰ, ডোনাট, পেষ্ট্ৰি, চিপছ, বিস্কিটছ, চানা বা ৱেফাৰ বা চকলেট খালে তেতিয়া বি ভিটামিনৰ ডেফিচিয়েঞ্চি থাকে। তো এইবোৰ যদি আমি বাদ দিওঁ, খাম কি তেতিয়াহ'লে? কি খাম? আমি ঘৰত বনোৱা যি খাদ্যবোৰ বেছিকৈ খাব লাগে, প্লাছ যিবোৰ বতৰত যিবোৰ ফল মূল ওলায়, সেই ফল মূলবোৰ আমি খাব লাগে। যিটো গজালি মুগ থাকে, মগু, সেইটো ডেইলি খালে ভিটামিন বি পোৱা যায়। যদি মুখখন বহুত ঢেলা পৰা নিচিনা হয়, বা মানুহৰ নখবোৰ বহুত বগা হৈ থাকে, নাইবা ওঠো বহুত ঢেলা ওঠ থাকে, তেতিয়া আইৰণৰ কমি থাকে গাত। আইৰণে কি কৰে, ব্লাড ফৰ্ম কৰে বডিত, আৰু যেতিয়াই আইৰণ কমি যায়, তেতিয়া এনেকুৱা ধৰণৰ কিছুমান লক্ষণ দেখা দিয়া পৰে। তো তাৰে চলিউশ্যন কি হ'ল, বিটৰুট খাব পাৰে, গাজৰ খাব পাৰে, গাজৰত ভাল আইৰণ থাকে, ডালিমতো আইৰণ ভাল থাকে, নাইবা মাকৈ খাব পাৰে, আপেলো খাব পাৰে, আপেলতো বহুত ভাল আইৰণ থাকে। চ' এইকেইটা যদি খাদ্য খোৱা যায়, তেতিয়াহ'লে আইৰণ আমাৰ গাত পোৱা যায়। যদি নখবোৰ ধৰক খৰখৰীয়া হৈ যায়, মানে ভাল ফৰ্মত নাথাকে, নাইবা ৰাতি দেখোঁতে অলপ প্ৰব্লেম হয়, তেতিয়াহ'লে এইটো ভিটামিন এ ডেফিচিয়েঞ্চিৰ কাৰণে হয়। ভিটামিন এ, লিভাৰৰ প্ৰব্লেম থাকিলেও ভিটামিন এ গাত কমিব ধৰে। বহুত মানুহক দেখা যায় যে ভালকৈ চব্জি খায়, তথাপিও মানে ভিটামিন এ কম থাকে, কাৰণ চব্জি যিমানবোৰ সেউজীয়া শাক পাচলি থাকে, তাতে ভিটামিন এ পোৱা যায়, আৰু ভালকৈ শাক পাচলি খোৱাৰ পিছতো ভিটামিন এ ডেফিচিয়েঞ্চি থাকে। যেতিয়া লিভাৰৰ কাম
ভালকৈ নহয়, লিভাৰে এটা জুচ ফৰ্ম কৰে যিটো বাইল জুচ বুলি কোৱা হয়। বাইল জুচ যেতিয়া লিভাৰে ভালকৈ ফৰ্ম কৰিব নোৱাৰে তেতিয়া ভিটামিন এ যিবোৰ চব্জি বা শাক পাচলিত থাকে সেয়া ভিটামিন এবোৰ লিভাৰে ল'ব নোৱাৰে আৰু যাৰ ফলত ভিটামিন এ ডিফিচিয়েঞ্চি দেখা দিয়া যায়। চ' ভিটামিন এ হ'ল এটা ফেট চলিবল, যিবোৰ ভিটামিন থাকে দুটা ধৰণৰ ভিটামিন থাকে, এটা ফেট চলিবল থাকে আৰু এটা ৱাটাৰ চলিবল থাকে। মানে চৰ্বিত গলি যায় ভিটামিন এ আৰু কিছুমান থাকে যিবোৰ পানীত গলিব ধৰে। চ' কি কৰিব লাগে, ডেইলি 1 চামুচকৈ ঘি ডায়েটত ৰাখিব লাগে। যদি ঘনাই ঘনাই বডি ক্ৰেম্পছ হ'ব ধৰে, মানে ভৰিৰ এই পাৰ্টটোত বিষ আহিব ধৰে আৰু তেতিয়া গম পাব যে ভিটামিন ই ডিফিচিয়েঞ্চি হৈছে। ভিটামিন ই ডিফিচিয়েঞ্চিৰ কাৰণে বডি মাছাজ বা বডি অইল যিটো মাছাজ হয় সেইটো কৰিব লাগে। ডেইলি বাদাম অইলেৰে বডি মাছাজ কৰিব, নাইবা ৰাতি শোৱাৰ আগতে গাখীৰত 1 চামুচ বাদাম তেল দি পিনি খাই শুব লাগে। যদি জিভাত এনেকুৱা বগা লেয়াৰ এটা বহিব ধৰে তেতিয়া গম পাব যে তাতে ইষ্ট অভাৰ গ্ৰোথ হৈছে। ইষ্ট এটা খেলাইবোৰ যেনেকুৱা মাটিত থাকে ঠিক তেনেকুৱা এটা ইষ্ট এটা মাইক্ৰ' অৰ্গেনিজিম হয় যিটো জিভাত বাঢ়িব ধৰে। তো সেইটো কিহৰ কাৰণে, সেইটো পেটৰ যদি কিবা গণ্ডগোল থাকে, পেটত যিটো মই কৈছিলোঁ ভাল বেক্টেৰিয়া থাকে, ভাল বেক্টেৰিয়াবোৰ যদি ভালকৈ কাম নকৰে তেতিয়া এনেকুৱা বগা মানে এটা লেয়াৰ জিভাত দেখা পোৱা যায়। কিহৰ কাৰণে হয়, বহুত মানুহে এণ্টিবায়'টিক ব্যৱহাৰ কৰে। ঘনাই ঘনাই এণ্টিবায়'টিক যদি খাই থাকে তেতিয়া যিবোৰ ভাল বেক্টেৰিয়া পেটত থাকে ভাল বেক্টেৰিয়াবোৰ মৰিব ধৰে, তেতিয়া এনেকুৱা ধৰণৰ জিভাত বগা দাগ দেখা পোৱা যায়। কিছুমান আমি চালাড খাব লাগে ডেইলি যদি চালাড খোৱা যায় নাইবা ফল মূল খোৱা যায় তেতিয়া তেনেকুৱা বগা যিবোৰ লেয়াৰটো জিভাত থাকে সেই লেয়াৰটো কমিব ধৰিব। তো মেইনলি আমাৰ কি হয়, বডিত যিকোনো ধৰণৰ ভিটামিন বা মিনাৰেল যেতিয়া কমে আমাৰ বডিত সেইবোৰ ছিগনেল দেখা পোৱা যায় আৰু আমি যদি এটেনশ্যন নিদিওঁ বা গুৰুত্ব বেছি এটা নিদিওঁ পিছলৈকে আমাৰ বেছি ক্ষতি কৰিব পাৰে। তো এনেকুৱা ধৰণৰ কিছুমান লক্ষণ যদি দেখা দিয়ে সেইটো আমি ধ্যান দিব লাগে। আৰু যদি সৰু সুৰা কিছুমান বেমাৰ থাকে সেইবোৰ বডিয়ে নিজে ঠিক কৰিব ধৰে, তাৰ কাৰণে কোনো মেডিচিন ল'ব নালাগে, অলপ টাইম দিব লাগে যাতে বডিয়ে নিজে বেমাৰটো ঠিক কৰিব পাৰে। আশা কৰিছোঁ এইখিনিতে যিমানখিনি ক'ব চেষ্টা কৰিছোঁ, বুজাব চেষ্টা কৰিছোঁ আপোনালোকে বুজিছে। যদি ইয়াতে কিবা আৰু সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত আপোনালোকে সুধিব পাৰে। যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈও এনেকুৱা আৰু কিছুমান ভিডিঅ' আপোনালোকে দেখা পাব। ধন্যবাদ।